So hello everyone, good morning. সকলোকে ৰাতিপুৱা উঠিছো জাস্ট আৰু নগাঁৱৰ পৰা সকলোকে ৰাতিপুৱা গুড মৰ্নিং জনাইছো অসমবাসী ৰাইজক। তো তোমালোকে আজি ভিডিঅ'টো চোৱা শেষলৈকে চোৱা। আজি বহুত কিবা কিবি জেগা এক্সপ্লোৰ কৰিম, অলপ এনজয় কৰিম, অলপ ঘূৰিম ফুৰিম আৰু যি হয় তোমালোকে দেখা পাবা কেমেৰাৰ লেন্সত শ্ব' দি আৰু ভিডিঅ'টো কণ্টিনিউ কৰি যোৱা। আৰু বৰ্তমান আমি ক'ত যাই আছো? মাল দিবলৈ মানে স্যাৰ আমি মাল দিব গৈ আছো বৰ্তমান। আমাৰ এটা সিক্ৰেট জায়গা সাবি থোৱা যদি তোমালোকে চুৰ কৰিব বিচাৰে দেই এইটো। সো আজি মৰ্নিংটো ষ্টাৰ্ট হৈ গৈছে, দেখা পাইছা মই ৰেড পিন্ধি ওলাইছো আজি। আৰু এইটো ইয়াৰ স্পৰ্টিং হয়, তো তোমালোকে যদি কোৱা ৰেড পিন্ধোতে বেয়া লাগিছে জাজ নকৰিবা, কাৰণ এইটো মোৰ স্পৰ্টিং নহয়। অ'কে, নেশ্যনেল হাইৱে পাৰ হোৱাৰ এইবিলাক টেকনিক, গাড়ী নহ'লে দৌৰ দিব লাগে এনেকে। তাৰপিছত আৰু এটা আছে, মৰিবি তো ছাৰ অলপ মতামত দিয়ক আপুনি, আজি এইখন গাড়ী কোনে চলাব? মই। আচ্ছা, আমাৰ ছাৰে আমাৰ ভিডিঅ' চিডিঅ'বিলাক চাই থাকে, প্ৰায় কমেণ্ট চমেণ্ট পাই থাকোঁ, হয়নে ছাৰ? ক'ত গৈ আছোঁ বাৰু? অলপ জোৰে ক'বা ছাৰ, মানে মাইক গৈ আছো এতিয়া শালমৰা বুলি গাঁওখনত। আমি ক'ত আছোঁ বৰ্তমান তেনেহ'লে? বৰ্তমান আছো আমি ৰহা ফুলগুৰি নগাঁও। আচ্ছা, অলপ জোৰে ক'ব ছাৰ। তাৰ পৰা আমি মাৰ্কেটিঙৰ কাৰণে যাম। আচ্ছা, ব্ৰিটেনিয়া আমাৰ ডিষ্ট্ৰিবিউট কৰোঁ আমি। আচ্ছা, তাকে লৈ যাম এতিয়া মাল। আচ্ছা, অৰ্ডাৰ অলপ আচ্ছা, মই ক'ত যাই আছোঁ? আপুনি মোৰ লগতে গৈ আছে। ঠিক আছে। আচ্ছা ছাৰ অলপ মুখখন দেখাওক ছাৰ। তো এতিয়া আমি বেক চাইডে উঠি লৈছোঁ এজ এ ডেলিভাৰী বয়ৰ ৰূপত আজি। অ'কে, তো এতিয়া আমি বেছি কথা নাপাতো, কাৰণ গাড়ীত গৈ আছোঁ, বহুত বতাহৰ শব্দ পাবা তোমালোকে। তো বিহাইণ্ড দ্য কেমেৰা চোৱা, মানে বেক কেমেৰাদি চোৱা, আৰু আমি মিউজিক লগাই দিম আৰু এনজয় কৰা ভিউবোৰ, আৰু নগাঁওখন অলপ এনজয় কৰা। আৰু আমি এতিয়া এখন গাঁৱৰ ফালে গৈ আছোঁ। অ'কে, তো গাইজ হৈ হাল্লাৰ মাজেৰে আমি আহি পালোঁ ৰহা, আৰু ইয়াৰ পৰা আমি আকৌ আগলৈকে যাম। তো চাই থাকা, আৰু এইখন হৈছে ৰহা, তোমালোকে যি দেখা পাইছা মোৰ বেক চাইডে। অ'কে, তো আমি এনেকৈ আহি পালোহি। কি আহি পালোঁ ময়ো গম নাপাওঁ। আমি আহি পালোঁ, জেগাৰ নাম জানোনে? ময়ো গম নাপাওঁ, সেই ইয়াৰে মানুহে গম নাপায়, তেতিয়া মই কি গম পাম? আৰু আমি গৈ আছোঁ এতিয়া, আৰু কিমান দূৰ যাব লাগিব গম নাপাওঁ, বাট ৰাস্তাটো বহুত বেছি ধুনীয়া আৰু বহুত বেছি ভাল লাগিছে। আজি এটা বেলেগ এটা লাইফষ্টাইল জীয়াই আছোঁ, আৰু মাজে মাজে এনেকুৱা ধৰণৰ কামবিলাক কৰি খুব ভাল লাগে। হৈ আছে আমাৰ কি বুলি কয় ডিষ্ট্ৰিবিউটিঙৰ কাম, আৰু ৰখি আছোঁ মই। সেইফালে দোকানত দি আছে মাল, আৰু সেয়াই আৰু বৰ ধুনীয়া এখন গাঁও। কি নাম? ঘোঁৰামাৰা, চাপৰমুখ, শালমৰা। তো এনেকৈ পাৰ কৰিছোঁ আজিৰ সময়বোৰ। অ'কে, তোমালোকে মোক কমেণ্ট কৰি জনোৱা তোমালোকে নগাঁৱৰ ক'ৰ হয়। তো মই চাগে নগাঁৱত তোমালোকে যদি নগাঁৱৰ পৰা কোনোবা আছা, তেনেহ'লে এটা চাগে সৰুকৈ মিটআপ ৰাখিব পাৰোঁ, এটা প্লেন কৰিব পাৰোঁ। যদি ভিডিঅ'টো চাই আছা তেনেহ'লে জনাবা, আৰু আমি এটা প্লেচ, নগাঁৱৰ ভাল এটা প্লেচ তোমালোকে মোক ছাজেষ্ট কৰা, য'ত তোমালোকৰ সুবিধা হ'ব। তো আমি এটা সৰু মিটআপ ৰাখিব পাৰোঁ, ডাঙৰ কথা নহয়। তো গাইজ আমি আহি পালোঁ ঘৰ। সেইবোৰ কৰি তোমালোকে যি দেখা পালা মাৰ্কেটিঙৰ কাম বুলি কয়। তো ই অলপ এখন দোকানৰ লগত জড়িত হৈ আছে, প্লাছ অলপ কিছুমান প্ৰডাক্টৰ ব্ৰিটেনিয়া যোনটো প্ৰডাক্ট আহে তাৰ ডিষ্ট্ৰিবিউশ্যনৰ কাম কৰে ইহঁতি। ওকে, তো আমি ঘৰ আহি পালোঁ। ঘৰ আহি পেলাই তোমালোকৰ বোলো অলপ ফুৰাবলৈ আহোঁ। তো বৰ্তমান মই আছোঁ ইমান ধুনীয়া এখন পথাৰৰ মাজত,
আৰু তোমালোকক অলপ ভিউ দিম খুব ধুনীয়া তো বেক কেমেৰা দি চোৱা ভাল লাগিব আৰু সেইফালে বেলি ডুবি আছে আৰু এইফালে আমি পথাৰৰ মাজে মাজে গৈ আছোঁ খোজকাঢ়ি ই মোক পাৰি আছে গালি এতিয়া তাক বোলে মই কেৰেক্টাৰলেছ কৰি পেলালোঁ ভিডিঅ'ত আৰু এটা ভিডিঅ' আছিল আমাৰ সি য'ত হিজৰা পাৰ্ট কৰিছিল যদি ভিডিঅ'টো চোৱা নাই লিংক ইয়াতে দি দিম চাবা গৈ পেলাই ভিডিঅ'টো তো তাত হিজৰা পাৰ্ট কৰিছিলে আৰু বৰ ধুনীয়া এটা এক্টিং কৰিছিলে হা চকী ভাগিছিলে মনত আছে ইয়াতে মাছ মাৰি আছে চাগে নহয় এইখিনিতে মাছ মাৰি আছে চাগে মানে আছিলে চাগে এইখিনি চাফা কৰি থোৱা আছেচোন জেগাখিনি ধুনীয়াকৈ জাল মাৰে আৰু এটা সময়ত আমি ইয়াতে কেঁকুৰা ধৰিব আহোঁ ইয়াত চাইডে আৰু কেঁকুৰা প্লাছ এতিয়াও পাম নেকি এতিয়া নহ'ব ন একো সেই এইটো হেৰি দিনতহে পাইছিলোঁ আমি যোৱাবাৰ গৰম দিন আছিলে নেকি তেতিয়া পাইছোঁ নেকি কেঁকুৰাৰ ঠেং এইটো বহুত পুৰণা না কিমান বছৰ পুৰণা হ'ব এইটো নহয় এতিয়া এইটো কেঁকুৰা পোৱা বতৰ নহয় নেকি এইটো ঠাণ্ডা বতৰ কেঁকুলি ওলাই লাহে কৰি বগে সেৱা কৰি যাওঁ ৰ'দটো আকৌ দিছে বাবাল লাগিছে মজা লাগিছে সেইবোৰ গুৱাহাটীয়া লেংগুৱেজ গুৱাহাটীত মানুহবিলাকে কেনেকৈ কথা পাতে এতিয়া গুৱাহাটী হৈ যায় আপাৰ লোৱাৰ মিক্সাৰ তো নতুন কিছুমান শব্দ আৱিৰ্ভাৱ হৈ যায় গুৱাহাটীত আৱিৰ্ভাৱ মানে কি কচোন আৱিৰ্ভাৱ মানে হৈছে আৱিৰ্ভাৱী পথাৰৰ মাজত সেইকাৰণে কাৰেণ্ট থাকে নেকি মানে নহয় য'ৰ পৰা আমাৰ মানে মেইন সেইটো আহে কাৰেণ্টটো আহে ইলেক্ট্ৰিচিটি যে এইটো বৰটো পোলা ইলেক্ট্ৰিচিটি যে ইলেক্ট্ৰিচিটিৰ পৰা আমাৰ কাৰেণ্টটো আহে নাই এইটো মেইন ডাইৰেক্ট কানেকশ্যনটো ইয়াৰ পৰা যায় এইটোৱে যায় বুজিলি এইটো তোৰ মানে 1000 ভল্ট থাকে কিমান ভল্ট থাকে আমাৰ ইটো থাকে আমাৰ যোনটো হেৰি কানেকশ্যন ঘৰৰ কানেকশ্যন হয় ন সেইটো 220 ভল্ট থাকে এইটো মানে তই ওচৰ পালে যদি চুবলৈ নাপায় মানুহ চাই হৈ যাবি চুবই নাপাম মানে বতাহতে চাই হৈ যাম নেকি ওচৰ পালেই হ'ল তাত তোমাৰ অট'মেটিক টানি লৈ যাব চাই হৈ মানুহ ইয়াত লাগা লাগে বেলেগ পাৱাৰ তাৰমানে চাবি আকৌ ভালকৈ যাবি তো ই গৈছে জাল আছে বোলে ইয়াতে বেলেগৰ জাল চাব গৈছে মাছ লাগিছে নেকি পাইছ নেকি মাছ চাছ একো নাই খালি ময়ো অলপ নামি দিওঁ নেকি বহুত বোকা নেকি তো ই আমাক দেখাব গুম ধান আৰু এইটো কি ধান বুলি কয় জহা ধান আৰু নৰ্মেল ধানৰ মাজত ডিফাৰেঞ্চ এইটো কি ধান এইটো জহাটো এইটোৰ কালাৰটো কিয় ক'লা হ'ল তাকে জহা ধান বুলি সেইকাৰণে এইটোৰ নাম জহা ধান যদি ধানটোৰ কালাৰটো ক'লা থাকে কি এইটো তো এটা কাম কৰিব পাৰিলি হয় এইটো যদি পেকেটিং কৰি লক্ষী পূজাত যদি বিকিলি হয় বহুত পইচা পালি হয় আৰু তোৰ ইয়াত চুৰ কৰা বুলি মানুহে গম পোৱা হয় তোৰ হাৰ্ডলি নাথাকিলে হা বিদ্যা This is called what? Joha dhan. That is Joha dhan. It is Joha. Okay. So yeah. Etu hoise meteka phul. Aru etu metekat phule. Aru etu meteka panit thake. Aru bor dhuniya color no. Eta latest color. Thumbnail dim eta sa eneke. তো গাইজ চালা আজি দিনটো কেনেকৈ পাৰ কৰিলোঁ বৰ বেছি একো ইণ্টাৰেষ্টিং নহ'ল বাট যিখিনি হৈছে ঠিক আছে ছাফিচিয়েণ্ট ছেটিছফেকশ্যন পাইছোঁ আৰু বহু দিনৰ পিছত এনেকৈ গাঁৱত বিন্দাছ ফুৰিছোঁ বিশেষকৈ মই এই পথাৰৰ ভিউটো বৰ ভাল পাওঁ আৰু বৰ্তমান পথাৰতে আছোঁ এই চৰাই এটা গ'ল উৰি মাত্ৰ অ'কে তো আজিৰ ভিডিঅ' চোৱাৰ বাবে তোমালোকে বহুত বহুত ধন্যবাদ কালি হয়তো আমি যোৰহাট যাই আছোঁ কালি যাই আছোঁ নে কালিৰ ভিডিঅ'টো দেখা পাবা হা ৰাতি 12টা এটাত গ'লে মই ভিডিঅ' কৰিম মোৰ কি চুৱেগ নাই নেকি swag lora khoda swag thake you understand what I'm saying to you talking to you hey robot english to bhul gol okay
তো আজিৰ ভিডিঅ'টো চোৱাৰ বাবে তোমালোকে বহুত বহুত ধন্যবাদ আজি বহুত ফকতি আমি কৰিলোঁ বহুত কিবা কিবি উল্টা পুল্টা বকিলোঁ বা তেও তোমালোকে যদি ভিডিঅ'টো চাই পেলাই অলপ হ'লেও ভাল পাইছা তেনেহ'লে এটা লাইক কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু যদি নতুন তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা যদি পুৰণা তেনেহ'লে চেনেলটো পাৰিলে এবাৰ শ্বেয়াৰ কৰিবা আৰু কালি আকৌ লগ পাম এনেকৈ ডেইলি ভিডিঅ' হ'ব ডেইলি ব্লগছ হ'ব এইকেইদিন বিশেষকৈ কাৰণ এইকেইদিন আছোঁ ঘৰৰ পৰা বাহিৰত আৰু এতিয়া হ'ব ডেইলি ব্লগছ আৰু এটা আছে বৰ ভাল গুড নিউজটো মই খুব সোনকালে তোমালোকক দিম তো আজিৰ ভিডিঅ'টো চোৱাৰ বাবে তোমালোকে বহুত বহুত ধন্যবাদ নেক্সট ভিডিঅ'ত পুনৰ লগ পাম তেতিয়ালৈকে বাই বাই টাটা চি ইউ চাইন আউট